হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুদিনৰ মূৰত মই আজি এটা ব্লগ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব। আজি আমাৰ ঘৰত একদম স্পেচিয়েল ডে' হয়, কাৰণ আজি আমাৰ ঘৰৰ একদম সৰু ভণ্টি আমাৰ মুনুৰ বাৰ্থডে হয় আজি। আৰু আমাৰ ঘৰত আজি গৰু পোৱালি দিছে। আপোনালোকে নাহাঁহিব, কিন্তু এইটো এটা ভাল লগা খবৰে হয়। আমাৰ বহুত ভাল লাগিছে গৰু পোৱালিটো হৈছে। তেতিয়াহ'লে ব'লক আজি ভ্লগটো আৰম্ভ কৰোঁ। কিউট কিউট আমাৰ এইটো গৰু পোৱালি। চাওক চাওক, ইফালে আহা, এই ওচৰত যাব ভয় লাগে নহয়। ইফালে আহা। ইমান ধুনীয়া। ইফালে আনকচোন অকণমান। ভয় লাগে দেই। আমাৰ ঘৰত বহুত বছৰ আগৰ পৰাই বহুত আগৰ পৰাই গৰু পোহে। আমি গৰু পোহোঁ আৰু আমি ঘৰৰে গৰু গাখীৰে আমি খাওঁ। কিন্তু এইকেইদিন পোৱালি বহুত দিন নাছিলে, আজি হ'ল। বহুত ভাল লাগিছে আৰু চেউৰী হৈছে, ভাল লাগিছে। আমি দোকান যাবলৈ ওলাইছোঁ আৰু আমাৰ বাৰ্থডে গাৰ্ল হ'ল এইজনী। হেল্ল' কৈ দিয়া। হেল্ল'। আজি তোমাৰ কেইবছৰ হ'ব? 8 কমপ্লিট হৈ 9 হ'ল। বাবা ডাঙৰ হৈ গ'ল। তেতিয়াহ'লে আজি বাৰ্থডে পাৰ্টি আমি ৰাতিপুৱা কেক খালোঁ, ৰাতি বনাইছিলে, আৰু আমি আকৌ সন্ধিয়া কেক কাটিম ন। তাৰপিছত আৰু আপোনালোকক দেখুৱাম। এতিয়া আমি দোকানলৈ যাওঁ ব'লক। দোকান একেবাৰে মেইন ৰোডৰ ওচৰত। ব'লক কিবা আনোগে। খোজকাঢ়ি কাঢ়ি যাম। আৰু মোৰ মাস্ক এখন দেখিছে নাই? চবৰে একে, মুনুৰ আৰু মোৰ একে। ভাল লাগিছে নাই? মাস্ক নামাৰিলে নহয়, আপোনালোকেও মাস্ক মাৰিব য'তে যায়। এতিয়া যিহে ভয়ংকৰ ৰূপ লৈছে। আমি পূৰা মেইন ৰোডৰ ওচৰ পালোহি। গাড়ী চলি আছে যিহেতু 12টালৈকে খোলা আছে। এতিয়া বন্ধ হ'ব আৰু লাহে কৰি। কি কি কিনিলোঁ নকওঁ দিয়ক আপোনালোকক। এইবিলাক ঘৰতে খোৱা চানা ভুজিয়া, এইবিলাক মেগী চেগি কিবা কিবি। ঘৰ আহি গ'লোঁ, গৰমত সিজি গৈছোঁ। আমি এতিয়া সন্ধিয়া কেক কাটিম যে, সেই কেকৰ বস্তুখিনি আমি মাহীহঁতৰ ঘৰত দিবলৈ যাওঁ। তাতে কেক বনাম। আৰু ইয়াতে আছে ময়দা, বাটাৰ, কাজু, কিচমিচ, এইবিলাক চব যোগাৰ আছে। আমি মুনু আৰু মই যাম ব'লা। মাইনে বাই মোক চকলেট দিছে। মই বহুত ভাল পাওঁ। ভাল পোৱা? মাইনে বাই ইমান ডাঙৰ ডাঙৰ চকলেট দিছে। থেংক ইউ মাইনে বাই। ব'লা ব'লা ব'লা, আমি এতিয়া হেৰি কৰিব যাওঁ। তাই চকলেট খাব, তাই বহুত ভাল পায়। সেইকাৰণে আমি কেকটো মুনুহঁতৰ ককাহঁতৰ ঘৰত দিব যাম, মাহীহঁতৰ ঘৰত। তাতে মাহীয়ে কেকটো বনাব, সেইকাৰণে আমি যোগাৰখিনি কৰিবলৈ যাম। পাই গ'লোঁ মাহীহঁতৰ ঘৰ। খোলা মুনু, মাৰা মাৰা এখন। মচি খোলা খোলা। হাই বাৰ্থডে গাৰ্ল। আমি এতিয়া কেক বনোৱাৰ যোগাৰ আনিছোঁ। লওক, থেংক ইউ। তুমি এতিয়া কেকটো বনাই দিবা আৰু আমাক। এইটো আমাৰ আইতা। হেল্ল'। হেল্ল', কি কৰি আছা? এয়া কেক বনাম এতিয়া। অঁ।
চবেই এতিয়া নাম খাই আহোঁ, তাৰপিছত সন্ধিয়া হ'ব বাৰ্থডে পাৰ্টি। ক'ত আছা বাৰ্থডে পাৰ্টি? কেইটা বজাত হ'ব? মোৰ ক্লাছ আছে। আমাৰ পেটলি বাইদেউ মই এতিয়া চিনাইছোঁ। সঁচাকৈ চিনাইছোঁ। It's not. আৰু এক দেখোন আছে মোক কিয় দেখাব জানো? বাৰ্থডে গাৰ্ল হয়, মোক আগত চাব লাগে। নালাগে। আমি চবেই বাচ্চা পাৰ্টি, আমাৰ বৈশাখ পাৰ্টি, বৈশাখ চিলড্ৰেন, আমি চবেই ফুৰিব যাওঁ। ফুৰিব নাযাওঁ, খানা খাব যাওঁ, গোটেই বাচ্চা পাৰ্টি। তাৰপিছত হ'ব পাৰ্টি 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 পাৰ্টি। আমাৰ এটা বাচ্চা নাযায়, সেইটোক আমাৰ আইতাৰ লগত বহাই থৈ দিওঁ, আপোনালোকক দেখাই আছোঁ। ই নাযায়, ই অলপ পিছত যাব, আইতাৰ লগত বহাই থৈ দিছোঁ। ন আইতা? কি আহা? আমাৰ আইতাৰ পহৰাদাৰ মিন্ময় বৈশ্য, খেতি কৰা শস্য। কেনেকৈ আছে ই চা ৰবটটোৰ নিচিনা? আজি ভনীয়েকৰ বাৰ্থডে আৰু তাৰ মানে আজি ভনীয়েকৰ বাৰ্থডে আৰু কি দিবা তুমি কোৱাচোন? কি দিবা? অহা বছৰ কি দিবা? অলপ বেছি হৈ গ'ল। আমি একেবাৰে দলে বলে খানা খাবলৈ ওলাইছোঁ ঘৰৰ ওচৰত। আৰু মই একো ডাঙৰ চাঙৰ হোৱা নাই, মই একেবাৰে বাচ্চাই হৈ আছোঁ দেই। মই বুঢ়ী হ'লো, তথাপি খানা খাবলৈ যাবই লাগিব। বোলো কি কি খুৱাই চব দেখাম। পায়ে গ'লো এইখন। আমি আহি বহি আছোঁ, আমাক এতিয়া প্ৰসাদ দিব। আলহী কেইজন বহি আছে, একেবাৰে আলহী আমাৰ। মুনু বাৰ্থডে পাৰ্টি তুমিহে পাৰ্টি দিব লাগে, আৰু তুমি পাৰ্টি খাব আহিছা ইয়াতে কোৱাচোন? বাৰ্থডে পাৰ্টি ঘৰতহে হ'ব, ইয়াতেতো নহয় না। ইয়াতে আগতে পাৰ্টি খালে তাতে ঘৰ পাৰ্টি খাম। মিঠাই চিঠাই খাব লাগিব কিন্তু মুনু। আমি এতিয়া ভাত পানী খাই উঠিলোঁ, এতিয়া চবেই ঘৰত যাওঁ বৰমাহঁতৰ ঘৰৰ পৰা। বহুত দেৰি হৈ গ'ল, এতিয়া প্ৰায় 3টা বাজিলেই। আমি এতিয়া গোটেইবিলাকে যাওঁ আৰু ঘৰত অকণমান কিবাকিবি কৰোঁগৈ, সন্ধিয়া যিহেতু অকণমান সৰুকৈ বাৰ্থডে পতা হ'ব, সেইটো কাৰণে। তেতিয়াহ'লে আৰু আজি আপোনালোকলৈ এটা ইণ্টাৰেষ্টিং ৰেচিপি এটাও আছে, সেইটো আপোনালোকক দেখুৱাম। তেতিয়াহ'লে চাই থাকক শেষলৈকে ভিডিঅ'টো। মুনু খোলা আকৌ। এতিয়া নোখোলা, কেতিয়া খুলিবা? অলপমান পিছত। কি বা আনিছে? এক্সাইটেড নে তুমি? আপোনালোকেও চাগে বহুত এক্সাইটেড হৈ আছে, এইটো কাৰণে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। কি হয় ইয়াৰ ভিতৰত কি আছে সেইটো চাম। বাবা ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আমাৰ মুনুৱে কি গিফ্ট পাইছে এইটো দেখা পাব। এয়া হ'ল মুনুৰ কেক, হোমমেড কেক। এতিয়া যিহেতু চবফালে বন্ধ, মুনু এতিয়া কেক কাটিব। মমডাল জলদি আনা। Happy birthday to you. Ayo, itu coklat Malena. Coklat
আপোনালোকক কৈছিলোঁ যে এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। সেইটো হৈছে ফেহু ৰেচিপি। গৰু পোৱালি দিয়াৰ প্ৰথম দিনা খীৰুৱা গাখীৰেৰে ফেহু বনোৱা হয় আৰু সেইটো বনাবলৈ আমি প্ৰথমতে কেৰাহী এখন ল'ম। তাৰ ওপৰত আমি খেৰ ল'ম আৰু খেৰৰ ওপৰত কলপাত এখন ল'ম আৰু তাৰ ওপৰত আমি প্ৰথম দিনা খীৰুৱা গাখীৰখিনি ধুনীয়াকৈ ঢালি দিম আৰু আমি কম জুইত সেইখিনি সিজাম প্ৰায় আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে। আৰু আমি সিজালোঁ আৰু আমাৰ ফেহু ৰেডি হৈ গৈছে। এয়া মই ধুনীয়াকৈ পিচকৈ কাটি আপোনালোকক দেখুৱাইছোঁ। কিমান ধুনীয়া দেখিছে নহয় জানো? আপোনালোকৰ লোভ লাগিছেনে? কোনে কোনে ফেহু খাই ভাল পায় জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। মই কিন্তু খুবেই বেছিকৈ ভাল পাওঁ খাই পেলাই। তেনেহ'লে কমেণ্টত জনাব ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে। আমাৰ ফেহু হৈ গ'ল। এয়া মই পিচকৈ কাটি থৈ দিছোঁ। এয়া ওচৰৰ বৰমাহঁতক, খুৰাহঁতক, তাৰপাছত মাহীহঁতক চবকে ভগাবলৈ এনেকৈ এক্সট্ৰাকৈ ভগাই লৈছোঁ বাতিত আৰু ভগাবলৈ আছে। কোনে কোনে ফেহু খাই ভাল পায় আপোনালোকে ক'বলৈ নাপাহৰিব দেই। মই কিন্তু বহুত খাই ভাল পাওঁ ফেহু আৰু একদম পনীৰৰ নিচিনা বহুত ধুনীয়া হয়। আপোনালোকে ভাল পায় নে নাই জনাব হা। মই বহুত ভাল পাওঁ। বাৰ্থডে বুলি এয়া হ'ল বুটৰ দালি আৰু লগতে এয়া পুৰি আয়োজন চলি আছে। এতিয়াও খোৱা নাই, আমি খাম আৰু। মুনু বাইদেউ আমাৰ এতিয়া যিহেতু ক'ভিডৰ চিটুৱেশ্যন, সেইকাৰণে বাহিৰৰ খানা একেবাৰে খাব নোৱাৰি আৰু আজি বহুত নাম চাম কিবা কিবি আছিলে, খাবলৈও মন নাই। সেইটো কাৰণে মানে অকল পুৰি আৰু বুটৰ দালিয়ে হ'ব। আমি সেনেকৈ আৰু কেক চেক আছে সেনেকৈ খাম আৰু মিঠাই চিঠাই খাবলৈ একেবাৰে ইচ্ছা নাই। বুটৰ দালি আৰু পুৰি আমি চবেই ভাল পাওঁ আৰু মুনুৰো ফেভৰেট হয়, আমাৰ চবৰে ফেভৰেট। সেইটো কাৰণে মানে বুটৰ দালিয়ে বনাইছে আৰু পুৰি একদম গৰম গৰম পুৰি। তেতিয়াহ'লে আমি খাব বহোঁ আৰু আপোনালোকে চাবলৈ এক্সাইটেড হৈ আছে। আমি খাওঁ, আপোনালোকে চাব দেই। আমাৰ এতিয়া খোৱা বোৱা সময় হৈ গৈছে। আমি খাবলৈ বহোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।